কফি নহলে একো নহয় আসলতে হেল্ল' ভিউৱাৰ্ছসকল স্বাগতম জনাইছো আপোনালোকক MDAssameseTV এটা নতুন খণ্ডলৈ এই খণ্ডটোত মই আপোনালোকক ফেট লছ কৰিবলৈ যাওঁতে কৰা তিনটা মিষ্টেকৰ কথা ক'বলৈ গৈ আছো যিসকলে জিম জয়েন কৰে খিনাবৰ বাবে তেওঁলোকে দৰাচলতে এইটো মিষ্টেক কৰে গতিকে এই ভিডিঅটো শেষলৈকে চাওক যাতে আপোনালোকে এই মিষ্টেক কিটা এভয়েড কৰিব পাৰে এই ভিডিঅটোৰ আগবঢ়া আগতে মোৰ আগৰ ভিডিঅ আপোনালোকে চাই লওক তাতো মই ফেট লছ কৰাৰ ওপৰত পেট কমোৱাৰ ওপৰত বহুত দৰকাৰী কিছুমান ইনফৰমেশ্যন দি থৈছো যিবোৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী হয় গতিকে বলক এতিয়া ভিডিঅটো ষ্টাৰ্ট কৰো First mistake to hoise je ji hokole kinabor abe gym join kore tenuke goe crunch koribole ba abs exercise koribole start kori die ma ki ma dhori tenuke abs exercise kori thake kintu eku result na pae to yar karon to no ki yar karon to hoise je fat ketio apnaloke spot reduction koribo nware spot reduction mane dholok body eta kono nidishto onkhor pura apnaloke kom koribo nware যদি আপোনালোকে ভাবে যে মই পেটৰ পৰা খালি কম কৰিম বা আৰ্মছখন মই সৰু কৰিব বিচাৰিছো বা আপোনাৰ ডিঙিৰ পৰা আপুনি ফেটটো ৰিডিউস কৰিব বিচাৰিছে কিন্তু আপোনালোকে তেনেকুৱা এটা পাৰ্টিকুলাৰ জায়গাৰ পৰা আপুনি ফেটটো ৰিডিউস কৰিব নোৱাৰে ফেট আপোনাৰ গোটেই বডিৰ পৰা সমানভাৱে লাহে লাহে ৰিডিউস হ'ব আপোনালোকে নিজে চাব পাৰে যে আপোনালোকে কেতিয়াবা এনেকুৱা মানুহ দেখিছে জানো যাৰ একেবাৰে ইয়াত সিক বোনছ ওলাই আছে আৰু একদম পেটটো একদম হকত বলে বা এনেকুৱা মানুহ দেখিছে যাৰ ইয়াত সিক্স পেক আছে কিন্তু মুখখন হকত বলে ইয়াত গোটেই চৰ্বি আছে ডিঙিয়ে চিঙি গতিকে এনেকুৱা মানুহ আপুনি দেখিবলৈ নাপায় ইয়াৰ কাৰণটো এইটোৱে যে ফেটটো আপোনাৰ গোটেই বডিৰ পৰা সমানভাৱে ৰিডিউস হয় গতিকে এই কথাটো আপোনালোকে বুজিব লাগিব আৰু হেহে যদি আপোনালোকে ৰেগুলাৰলি এপছৰ এক্সাৰসাইজ কৰি আছে তাক আপোনালোকে এভয়েড কৰক তাৰ বিপৰীতে আপোনালোকে কিছুমান হেভি ওয়েট এক্সাৰসাইজ কৰিব পাৰে কাৰ্ডিও কৰিব পাৰে জগিং ৰানিং তেনেকুৱা কিছুমান এক্টিভিটি কৰিব পাৰে আৰু সেই এক্টিভিটিবোৰ কৰি আপোনালোকে ফেটটো ৰিডিউস কৰিব পাৰে আপোনাৰ মেইন উদ্দেশ্যটো হ'ব লাগে যে কেনেকৈ আপুনি ম্যাক্সিমাম ক্যালোৰি আপুনি বাৰ্ন কৰে যিমানে ক্যালোৰি আপুনি বাৰ্ন কৰিব সিমানে অটোমেটিক্যালি আপোনাৰ পেটৰ সাইজটো সৰু হৈ আহিব আপুনি যদি জগিংও কৰিছে বা আৰ্মছৰ এক্সাৰসাইজও কৰিছে তথাপিতো আপোনাৰ পেটৰ পৰা ফেট ৰিডিউস হ'ব এই কথাটো আপোনালোকে বুজি পাব লাগিব গতিকে পেট কমাৰ বাবে যে অকল পেটৰ এক্সাৰসাইজ কৰিব সেইটো এটা ভুল ধাৰণা দ্বিতীয় মিষ্টেকটো হৈছে যে জিম জয়েন কৰাৰ পাছতে ফেট ৰিডিউস কৰিবৰ বাবে কি হয় তেওঁলোকে এজন ইনষ্ট্ৰাক্টৰ থাকে তেওঁৰ পৰা ডায়েট প্ল্যানিংটো বিচাৰে যে মই কি খাম কি খালে মই খিনাম আৰু তেওঁলোকে কি কৰে চায়ে ডায়েট প্ল্যান দি দিয়ে যে আপোনালোকে এটো খাব এনেকুৱা খাব আসলতে ডায়েট প্ল্যানটো ইমান ইজি নহয় কোনবা এজন মানুহে আপোনাক চায়ে আপোনাক ক'ব নোৱাৰে যে আপুনি কিমান কাৰ্বোহাইড্ৰেট খাব লাগিব কিমান প্ৰটিন খাব লাগিব হেতু আপোনাক চায়ে ক'ব নোৱাৰে সেই কথাটো ক'বৰ বাবে আপোনাৰ বডিৰ কম্পোজিশনটো জানিব লাগিব যদি বডিৰ কম্পোজিশনৰ কথা কম মই যেতিয়া আপোনাৰ বডিৰ ফেট পাৰ্চেন্টেজটো কিমান সেই কথাটো জানিব লাগিব ধৰি লওক মই এটা উদাহৰণ দি আপোনালোকক বুজাইছো যে দুজন মানুহ আছে আৰু দুইজনৰ ওয়েটে 70 কিলো সমান ওয়েট কিন্তু এজনৰ বডিত ধৰি লওক 10% ফেট আছে 70 কিলো 10% হৈ গল আপোনাৰ 7 কিলো আৰু আনজনৰ ধৰি লওক 20% ফেট আছে মানে 14 কেজি ফেট আছে গতিকে আপুনি নিজে ভাবিছো যে দুইজনৰ ওয়েট যদিও সমান কিন্তু তেওঁলোকৰ বডিত ফেট পাৰ্চেন্টেজটো বেলেগ হেহে দুইজনৰ ডায়েটটো একে হ'ব নোৱাৰে আৰু হেহে কোনবা এজনে বাহিৰৰ পৰা চাই আপোনাক কৈ দিব নোৱাৰে যে আপুনি এটো খাব নালাগে আৰু তেওঁলোকে এটো সাজেষ্ট কৰিব পাৰে যে এইবোৰ হৈছে হেলদি ফুড এইবোৰ আপোনালোকে নিজৰ ডায়েটত ইনক্লুড কৰিব পাৰে আৰু এইবোৰ আছে আনহেলদি ফুড যিবোৰ আপোনালোকে এভয়েড কৰিব লাগে সেকেন্ড কথাটো হৈছে যে আপোনাৰ বডিৰ যেটো BMR আছে বেসেল মেটাবলিক ৰেট হেতু জানিব লাগিব বেসেল মেটাবলিক ৰেট মানে কি হেতু মই মোৰ পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক কেতিয়াবা সময় পালে কম কিন্তু বেসেল মেটাবলিক ৰেট মানে আপুনি এটোৱে বুজি থওক যে আপুনি যদি একো এক্টিভিটি নকৰাকৈ যদি ইনিও বহি থাকে তেতিয়া আপোনাৰ বডিটোৱে কিছুমান ক্যালোৰি খৰচ কৰে আপোনাৰ হাৰ্টখন যে বিট হৈ আছে আপুনি যে ভাবি আছে কথা পাতি আছে এই সকলোবোৰত কিছুমান ক্যালোৰি খৰচ হয় গতিকে আপোনাৰ BMR টো কিমান হেতু জানিব লাগিব জেনেৰেলি এজন মানুহৰ BMR 2000 ক্যালোৰি ওচৰ পাজৰে থাকে আৰু কিছুমানৰ কমও হ'ব পাৰে কিছুমান বেছিও হ'ব পাৰে গতিকে হে BMR টো কিমান জানিব লাগিব আৰু আপুনি কিমান ক্যালোৰি এতিয়া কাৰেন্টলি আপুনি খাই আছে আপুনি যিমান যদি এক্সপেন্স কৰিছে তাতকৈ যদি বেছিকে খাই আছে তেতিয়া আপুনি অবভিয়াসলি শকত হ'ব গতিকে এই কিছুমান ক্যালোৰিৰ ওপৰত বহুত কিছুমান কথা আছে যিবোৰ মই পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক কম কিন্তু এই ভিডিঅ'টোত আপোনালোকে জানি থওক যে আপোনালোকে গৈ যদি আপোনাৰ ইনষ্ট্ৰাক্টৰ সুধেগে যে মোক ডায়েট প্ল্যান এটা দিয়ক সেইটো এটা আপোনাৰ ভুল ধাৰণা তেওঁলোকে খালি আপোনালোকক ইমানে সাজেষ্ট কৰিব পাৰে যে এইবোৰ হেলদি ফুড আৰু এইবোৰ আনহেলদি ফুড থাৰ্ড মিষ্টেকটো হৈছে যে কেৱল কাৰ্ডিঅ ওপৰত ফোকাস কৰা বহুতে ভাবে যে কাৰ্ডিঅ কৰিলে আমি খিনাম গতিকে আমি ওয়েট ট্ৰেইনিং নকৰো বা ওয়েট ট্ৰেইনিং কৰি মই মাসুল বনাব বিচৰা নাই আসলতে হেতু ধাৰণা কমপ্লিটলি ভুল হয় আপুনি যদি ফেট লছ কৰিব বিচাৰিছে আপুনি ওয়েট ট্ৰেইনিং কৰিবই লাগিব আপুনি জেন্টস হয় বা লেডিজ হয় আপুনি ওয়েট ট্ৰেইনিং কৰিবই লাগিব ওয়েট ট্ৰেইনিং প্লাস কাৰ্ডিঅ কৰিলে আপুনি খিনাব কেৱল যদি আপুনি কাৰ্ডিঅ কৰে তেতিয়াও খিনাব কিন্তু আপোনাৰ খিনোৱাৰ যেটো ৰেট হ'ব এটো বহুত কম হ'ব
গতিকে আপুনি ৱেট ট্ৰেইনিং কৰিব লাগিব হেভি ৱেট ট্ৰেইনিং য'ত নেকি আপোনাৰ বডিৰ ডাঙৰ মাসলবোৰ ইনভলভ হৈ থাকে যেনে আপোনাৰ লেগছ বেক তেনেকুৱা ডাঙৰ মাসলবোৰ ইনভলভ হোৱা এক্সাৰসাইজবোৰ আপুনি কৰি থাকিব লাগিব গতিকে এই তিনটা মিষ্টেক আপোনালোকে এভয়েড কৰক ইয়াৰ উপৰিও বহুত কিছুমান মিষ্টেক আছে যিবোৰ মই এই ভিডিঅ'টোত কোৱা নাই মই পৰৱৰ্তী ভিডিঅ'ত কম কাৰণ এই ভিডিঅ'ত যদি মই সকলোবোৰ মিষ্টেকৰ কথা ডিসকাস কৰোঁ তেতিয়াহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব এই ভিডিঅ'টো যদি আপোনালোকে হেল্পফুল পালে যদি ইউজফুল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক লগতে বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে আহিবলগীয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে আজিলৈ ইমানতে সামৰিছো আকৌ লগ পাম এটা নতুন ভিডিঅ'ত এটা নতুন টপিকৰ লগত বাই বাই